কৈ গ'লো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে দেখিবলৈ পাব ইলিছ ব্লগ চেনেলটোলৈ চেনেলটিত গতিকে ইয়াতে লৈছোঁ মই চাউল আজি মই বৰা ভজা বনাই দেখুৱাম আৰু ইয়াতে লৈছোঁ ভেদাইলতা পাত এটোৰে মই বৰা বনাই দেখুৱাম এইখিনি এতিয়ালৈকে ধুই লোৱা নাই ধুই পেলাই মই ভালদৰে কাটি লম আৰু তাৰ আগতে চাউলখিনিও ভিজাই ৰখা নাই এইখিনি ভিজাই ৰাখিব লাগিব ভিজাই ৰখাৰ পিছত এইখিনি মই ভালদৰে পিচি পেলাই চাউলৰ সৈতে মিক্স কৰি বৰাই বনাই লম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেলটাখিনি সৰু সৰুকৈ কাটি ল'ব লাগিব এনেকুৱাকৈ মিহি মিহিকৈ আপোনালোকে নকটাকৈও বনাব পাৰে কিন্তু মই এনেকুৱা ধৰণে কাটি লৈ বনাম এইখিনি কাটি লোৱা হৈ গ'ল গোটেইখিনি আৰু ইয়াতে মই চাউলখিনি কৈছিলোঁ নহয় এনেকুৱাকৈ পিচি ল'ম বুলি পিচি ল'লোঁ সম্পূৰ্ণ একেবাৰে মিহিকৈ মই পিচি লোৱা নাই যেহেতু কিন্তু এইটো মই বৰা বনাম অকণমান কৰকৰীয়া টাইপ হ'লে বৰাবিলাক খাবলৈ ভাল লাগে সেইটোৰ কাৰণে মই অকণমান খৰখৰীয়া টাইপৰ ৰাখিছোঁ এইটো যাতে খাবলৈ টেষ্টি হয় এইটো সেইবাবে গতিকে এতিয়া বৰাটো কেনেকৈ বনাম চাই থাকিব বাৰু এতিয়া আমি এইখিনি বনাবলৈ হ'লে কি কি দিব লাগিব ইয়াতে বৰাখিনি বনাবলৈ ৰেডি কৰি ল'ম সকলোখিনি মই ইয়াতে এতিয়া চাউলৰ পেষ্টখিনি দি দিছোঁ এতিয়া ইয়াতে পৰিমাণ অনুযায়ী হালধি গুড়ি দি দিব পৰিমাণ অনুযায়ী নিমখ দি দিব আৰু এইখিনি দি লোৱাৰ পিছত এতিয়া এইখিনি গোটেইখিনি ভালদৰে এনেকুৱাকৈ মিক্স কৰি ল'ব আৰু নিমখ হালধিৰ সৈতে এনেকুৱাকৈ ভালদৰে গোটেইখিনি মিহলি হৈ যায় খিনি হৈ গ'ল ভালদৰে মোৰ সকলোখিনি মিক্স কৰি লোৱা চাউলৰ মিশ্ৰণটো লগতে হালধি নিমখ আৰু ভেদাইলতা পাতখিনি এতিয়া এইটো বৰা বনাম গতিকে চাই থাকিব কেনেকুৱা ধৰণে বনাব আৰু বহুত টেষ্টি হয় এনেকুৱাকৈ বনাই চাব ভাল লাগিব খাবলৈকে এইটো বহাই লৈছোঁ তেলকণো দি লৈছোঁ গৰম হৈ গৈছে এতিয়া মই বৰাখিনি বহাই দিম এনেকুৱাকৈ সৰু সৰু টেপা বনাই দিব বেছি ডাঙৰকৈ নিদিব কাৰণ চাউলৰ মিশ্ৰণবিলাক ভালদৰে সিজি নাযায় ভিতৰত সেইটোৰ কাৰণে এনেকুৱাকৈ সৰু সৰুকৈ দিব তেতিয়া ভালদৰে ই মানে কুৰকুৰি টাইপৰ হয় আৰু সেনেকুৱাকৈ ভাল লাগে আৰু বৰা খাবলৈকে চাওক এতিয়া এইখিনি বহাই দিলোঁ এতিয়া ভালদৰে হৈ উঠক এইটো তাৰপিছত এইটো ওলটাবলৈ দিম এতিয়া এইখিনি ওলটাব পৰা হৈ গৈছে এতিয়া এইখিনি এটা এটাকৈ এনেকুৱা ধৰণে ওলটাই দিম মই এইখিনি সম্পূৰ্ণ হৈ গৈছে ওলটা মোৰ গোটেইবিলাক এতিয়া এচাইডটো হৈ গৈছে আন চাইড ভালদৰে যাতে সিজি যায় বা ভালদৰে হৈ যায় এটোলৈকে এৰি দিম এতিয়া এইখিনি হৈ গ'ল এতিয়া মই এইখিনি নমাই ল'ম নমাই পেলাই দেখুৱাই আছোঁ বাৰু এইখিনি এনেকুৱাকৈ বৰা বনালেহে বনাই থকা অৱস্থাত যেতিয়া তেলত দিব আপোনালোকে তেতিয়া এইখিনি কলা ৰঙৰ যেন দেখিবলৈ পাব আপোনালোকে কিন্তু এইটো এনেই বনালে এনেকুৱা হৈ যায় বিশেষ কোনো ইফেক্ট নাই কিন্তু এইটো ভেদাইলতা পাত খাব এতিয়া চাওক এইখিনি মই নমাই ল'লোঁ নমাই পেলাই দেখুৱালোঁ চাওক এইটো বহুত কুৰকুৰি টাইপ হয় এনেকুৱাকৈ অকণমান বেছি অকণমান কৰা ভজা কৰিব লাগে তেতিয়া বহুত ভাল লাগে এইটো খাবলৈকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুতে খায় কিছুমানে নাখায় কিছুমানে খায় কিন্তু বহুত ভাল লাগে এইটো খাবলৈকে আৰু ভেদাইলতাৰ বহুত উপকাৰী গুণ আছে গতিকে পেটৰ কাৰণে হওক বা বহু মানে বনৌষধি ঔষধ হিচাপে এইটো ব্যৱহাৰ হয় গতিকে খাব লাগে ল'ৰা ছোৱালীকো খুৱাব লাগে গতিকে যদি পকৰা ৰেচিপিটো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আজিলৈকে ইমানতে সমাপ্ত কৰিছোঁ তেনেহ'লে বাই বাই